সাহস মা দেউতাই মোৰ নামটো বিৰাট মৰমেৰে ৰাখিছে কিয় কাৰণে যেতিয়া কিবা কঠিন সময় আহে মই পুৰা সাহসেৰে পাৰ কৰিছোঁ আৰুনো কি ক'ম মই বিৰাট সুখী ছোৱালী মোৰ লাইফত কোনো প্ৰব্লেম নাই কেতিয়াবা প্ৰব্লেম আহিলেও মই বিৰাট ভালদৰে হাঁহি হাঁহি পাৰ কৰি দিওঁ আৰুনো কি ক'ম মোৰ লাইফত একো মোৰ কমি নাই কোন কোনে মাতিছে মোক মই ভয় কৰিবলৈ নাই ইয়াত কোন আছে তাত কোন কোন হয় আঁতৰক বুলি কৈছোঁ মোৰ ওচৰৰ পৰা চাওক আঁতৰক ইয়াৰ পৰা মোক যাবলৈ দিয়ক মোক যাবলৈ দিয়ক আঁতৰ আঁতৰ বুলি কৈছোঁ নহয় আঁতৰ সেই দিন মোৰ জীৱনৰ আটাইতকৈ কঠিন দিন সেই দিনটো মোৰ লাইফত মই এক্সিষ্ট হোৱাটো নিবিচাৰিলোঁহেঁতেন যদি মই মোৰ ভৱিষ্যত কালটো দেখা হয় সিদিনাখন 8:30মান বাজিছোঁ প্ৰাইভেট অফিচত কৰোঁ যেতিয়া 8:30-9 আহোঁতে বাজেই ঘৰলৈ ঘৰটো অফিচৰ পৰা বহুত দূৰ নাছিল যদিও মোক মোৰ লগৰজনে সদায় আগবঢ়াই থৈ যায় তাৰো ঘৰ মোৰ ঘৰৰ ওচৰত সিদিনাখন মই অফিচলৈ স্কুটি লৈ যোৱা নাছিল সিদিনাখন ৰাস্তাটো বৰ আন্ধাৰো আছিল সি মোক অলপমান আগবঢ়াবলৈ আহিছিল বাইকখন হঠাৎ বাইকখন ৰখাই দিলে 3টা ল'ৰা আছিলে 3টা আমাৰ দেশত আজিকালি ছোৱালীবিলাক সুৰক্ষিত বুলি কোৱা যায় নহয় জানো ময়ো ভাবিছিলোঁ মোৰো কি বাইকখন ৰখাই পেলাই সিহঁতে মোক নামিবলৈ ক'লে কিন্তু মই কি জানো মোক নামিবলৈ কোৱাৰ পিছত সিহঁতৰ কি মতলব আছে মোৰ গা শিয়ৰি যায় সেই কথাটো ভাবিলে তাক বাইকৰ পৰা চুচুৰাই পেলাই মোৰ পৰা দূৰত লৈ গ'ল প্ৰথমতে তাক দাবী ধমকি কৰি মোৰ পৰা আঁতৰি যাব দিছিলে ঘৰলৈ উভতি ইনো কেলে যাব ছোৱালী এজনী মাজ ৰাস্তাত তেনেকৈ অকলশৰীয়াকৈ এৰি হয়তো মোৰ দাদা হোৱাকেতো নগ'লেহেঁতেন সিও তাকে কৰিলে সিহঁতে দাবী ধমকি দিয়াৰ আগত সিও নিজৰ দম দেখাই মোক ৰক্ষা কৰিব গ'ল কিন্তু তাক তেতিয়ালৈকে মাৰা বন্ধ নকৰিলে যেতিয়ালৈকে সি আধা মৰা হৈ নগ'ল সিহঁতৰ মন ভৰিব তেতিয়া মানৱৰ শৰীৰত হৈ সিহঁতৰ মনটো অসুৰতকৈও কঠিন আছিলে মাৰি গ'ল সি চিঞৰি থাকিলে সিহঁতৰ মন নভৰিল তাক উঠাই বহুত দূৰত জংঘলৰ ফালে দলিয়াই থৈ আহিল সি ধৈৰ্য হেৰাই গ'ল নিজৰ জীৱনটো ৰক্ষা কৰিব গৈ মোৰ জীৱনটো হেৰাই পৰিল তাৰপিছত কি কৰিব সিহঁত মোৰ ওচৰলৈ আহিল এটাই যদি মোৰ হাতখন টানি এটাই মোক পিছফালৰ পৰা সাৱটি ধৰে মই চিঞৰিলোঁ মই মোৰ
জীৱনৰ ভিক্ষা খুজি আছিলোঁ মোক এৰি দিয়ক মোক যাবলৈ দিয়ক কোনেও নুশুনিল মই ইমান চিঞৰিলোঁ কোনেও নুশুনিল চাগে মানুহবিলাক সেই সময় কলা হৈ গৈছিলে কেলে কয় মানুহে বিপদত মানুহে মানুহৰ সহায় হয় বুলি মোৰ জীৱনত সেই দিনটোত কোনো মানুহ নাহিল মোক সহায় কৰিবলৈ মই ৰাস্তাত পৰি থাকিলোঁ মই গোটেই ৰাতি ৰাস্তাত পৰি থাকিলোঁ এটা মানুহ নাহিলে মোৰ সহায় কৰিবলৈ মই চিঞৰি থাকিলোঁ কোনো নাহিল মৰি গ'লো মই দিনাখন ৰাস্তাত যাবলগীয়া হ'ল যোনডোখন হাতেৰে মোৰ বিয়াৰ সপোন ৰচিছিল সেইকেইখন হাতে মোক কান্ধত তুলিব লগা হ'ল যোনে মোৰ বিয়াৰ সাজ পিন্ধাম বুলি সপোন ৰচিছিল পিন্ধাব লগা হ'ল মোক বগা এসাজ মোক লৈ বহুত সপোন দেখিছিলে সেই হাত দুখনে মোৰ লাশ সিহঁতৰ হাতত উঠোৱাৰ লগে লগে নিজৰ চকুৰে সপোনবোৰ টুকুৰা নকুৰা হৈ ভাঙা দেখিলে মোক এটা কথা কওক মই লক্ষী নে মনোৰঞ্জনৰ লগ যদি মই লক্ষী দেন বেয়া নজৰ কিয় যদি মই মনোৰঞ্জনৰ লগ দেন ছোৱালী ভগৱানৰ লগত কিয় তুলনা কৰা যায় ধৰ্ষণ মোৰ হ'ল ইজ্জত মোৰ হ'ল সিহঁতৰ চকুকেইটাই মোক আজিও ভয় খুৱায় মোৰ ভুল কি আছিলে চাকিটো জ্বলাইছিল আপোনালোকে মোৰ কাৰণে অকল মই নহয় বহুত আছে এমহীয়াৰ পৰা 80 বছৰীয়ালৈকে বহুত আছে কোনোবাই যদি ন্যায় পাইছে কোনোবাই নাই পোৱা তথাপিও সুৰবিলাকৰ সংখ্যা কম হৈছে জানো ছোৱালীক ভিতৰত ৰাখিব লাগে নহয় জানো চুটি কাপোৰ পিন্ধিব দিব নালাগে এমহীয়াৰ পৰা 80 বছৰীয়ালৈকে কোনো বলিৰ পৰা বাচি যোৱা নাই এমহীয়া বাচ্চাটোৱে কি পিন্ধে ডাইপাৰো নিপিন্ধাই কিছুমানে ৰেচেছ হৈ যাব বুলি ৰেচেছ ইয়াত থাকে শৰীৰত নিজৰ ঘৰত জুমি চাওক অসুৰ জন্ম হৈছে নেকি তাৰপিছত নিৰ্দোষ যুৱতীবিলাকক বদনাম কৰি কিয় আমাৰ লগত এনেকুৱা জঘন্য কাম হয় চুটি কাপোৰ পিন্ধা নে ৰাতি বাহিৰত যোৱা নে ছোৱালী হৈ জন্ম কি আমাৰ নমস্কাৰ এইটো মোৰ এটা এক্টহে আছিলে